মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ৰাসায়নিক বিজ্ঞানৰ সমীকৰণ পাঠটি আলোচনা কৰি আছিলোঁ। আজি আমি পঢ়িবলৈ লোৱা বিষয়বস্তু হৈছে সংযোজন বিক্ৰিয়া। গতিকে সংযোজন বিক্ৰিয়া বুলি পঢ়িবলৈ যাওঁতে আমি তোমালোকৰ পাঠ্যপুথিৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটিৰ যদি চোৱা, তোমালোকে সংযোজন বিক্ৰিয়াত তোমালোকৰ এটা কাৰ্যকলাপ দিয়া আছিলে। সেই কাৰ্যকলাপটোৰ পৰা বহুখিনি কুৱেশ্যন আগৰ পৰীক্ষাবিলাকত অহা দেখা গৈছে। গতিকে কাৰ্যকলাপটো মই তোমালোকক বুজাই দিব লৈছোঁ। প্ৰথমতে কাৰ্যকলাপটো হৈছে এনেধৰণৰ, এটা বিকাৰত যদি আমি কেলছিয়াম অক্সাইড বা পোৰাচুন লৈ তাত লাহে লাহে পানী ঢালোঁ, তেতিয়াহ'লে আমি কি পৰিৱৰ্তন দেখা পাম? কি ক'লোঁ? কাৰ্যকলাপটো এটা বিকাৰত যদি কেলছিয়াম অক্সাইড বা পোৰাচুন লৈ তাত লাহে লাহে পানী ঢালোঁ, তেতিয়াহ'লে আমি কি পৰিৱৰ্তন দেখা পাম? মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে পৰিৱৰ্তনসমূহ এনেদৰে দেখা পাবা যে তাত কেলছিয়াম হাইড্ৰক্সাইডৰ উৎপত্তি হৈছে, লগতে প্ৰচুৰ তাপৰ উৎপন্ন হৈছে। এতিয়া চোৱা, ৰাসায়নিক বিক্ৰিয়াটো আমি যদি সমীকৰণ সহ লিখিব যাওঁ, ৰাসায়নিক বিক্ৰিয়াটো সমীকৰণ সহ এনেদৰে হ'ব, কেলছিয়াম অক্সাইড প্লাছ ৱাটাৰ উৎপন্ন হ'ব কি? কেলছিয়াম হাইড্ৰক্সাইড। তোমালোকক পৰীক্ষাত প্ৰশ্ন বিভিন্ন ধৰণে আহিব পাৰে। তোমালোকে যদি কাৰ্যকলাপটো মনত ৰাখি থোৱা, তেতিয়াহ'লে যিয়ে কুৱেশ্যন নহওক তোমালোকে নিশ্চয় তাক শুদ্ধভাৱে পৰীক্ষাত কৰিব পাৰিবা। তাৰপিছতে আমি এতিয়া লিখিব পাৰিম সংযোজন বিক্ৰিয়াৰ যিটো সংজ্ঞা, সেই সংজ্ঞাটো আমি লিখিব পাৰিম। সংজ্ঞাটো হৈছে এনেধৰণে আমি দিব পাৰিম, যি ৰাসায়নিক বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়, তেনে ৰাসায়নিক বিক্ৰিয়াক সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া ওপৰৰ যিটো আমি কেলছিয়াম অক্সাইডত পানী ঢালিছিলোঁ, এইটো এটা সংযোজন বিক্ৰিয়া, কাৰণ ইয়াতে তোমাৰ কেলছিয়াম আৰু অক্সাইডৰ মাজত বিক্ৰিয়া হৈ কি হৈছে? কেলছিয়াম হাইড্ৰক্সাইড মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। গতিকে এইটো এটা সংযোজন বিক্ৰিয়া। সংযোজন বিক্ৰিয়াৰ তোমালোকে ডেফিনেশ্যনটো নিশ্চয় দিব পাৰিবা। তাৰপৰা আমি এটা কথা মনত ৰাখিব লাগিব সংযোজন বিক্ৰিয়াৰ ক্ষেত্ৰত। তোমালোকে চোৱা, সংযোজন বিক্ৰিয়াত কি হয়? এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়। কি ক'লো? এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়, মানে কাঁচিনডালৰ সোঁপক্ষটোত, নহয় জানো? কাঁচিনডালৰ বাওঁপক্ষ আছিলে বিক্ৰিয়ক পদাৰ্থ আৰু কাঁচিনডালৰ সোঁপক্ষটো আছিলে বিক্ৰিয়াজাত পদাৰ্থ, ৰাসায়নিক সমীকৰণটা আমি লিখোঁতে। ঠিক আছে, তোমালোকৰ এতিয়া সংযোজন বিক্ৰিয়াত তোমালোকৰ এটা কুৱেশ্যন আহিব পাৰে, এনেদৰে আগে পিছে আহিছে মাল্টিপল চইচ কুৱেশ্যনত, MCQ কুৱেশ্যন। এতিয়া আমি MCQ কুৱেশ্যনটো যদি আমি আলোচনা কৰোঁ, চোৱা কুৱেশ্যনটো, তলৰ কোনটো সংযোজন বিক্ৰিয়াৰ উদাহৰণ? এতিয়া প্ৰথমটো দিয়া আছে, এ দিয়া আছে, কাৰ্বন আৰু অক্সিজেনে বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে। মিথেনে যদি বায়ু পৰিৱেশত দহন কৰা হয় মিথেনক, তেতিয়াহ'লে কাৰ্বন ডাই অক্সাইড আৰু ৱাটাৰ উৎপন্ন হ'ব। কেলছিয়াম কাৰ্বনেটক যদি আমি ভাঙো, তেতিয়াহ'লে কি উৎপন্ন হ'ব? কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব। গতিকে তলৰ কোনটো এটা সংযোজন বিক্ৰিয়া উদাহৰণ? আমি সংযোজন বিক্ৰিয়া বুলি কওঁতে আমি কি পঢ়িছিলোঁ? যিহেতু দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়, সেই বিক্ৰিয়াবোৰ হৈছে সংযোজন বিক্ৰিয়া। এতিয়া আমি প্ৰথমত এই অপশ্যনত থকা দেখিলোঁ আমি কাৰ্বন আৰু অক্সিজেন দুটা বিক্ৰিয়াজাত পদাৰ্থ, বিক্ৰিয়ক পদাৰ্থ, কাৰ্বন আৰু অক্সিজেন দুটা বিক্ৰিয়ক পদাৰ্থ, এই দুটা লগ লাগি পেলাই কি হৈছে? কাৰ্বন ডাই অক্সাইড এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। ইয়ে হৈছে সংযোজন বিক্ৰিয়া। গতিকে অপশ্যন এটো এটা শুদ্ধ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, সংযোজন বিক্ৰিয়াৰ আমি বুজি পালোঁ। যিটো সংযোজন বিক্ৰিয়াৰ আৰু কিছুমান আমাক কুৱেশ্যন দিয়ে আমি পাম, সেই কুৱেশ্যনখিনি হৈছে এনেধৰণৰ, যে শিথিলত চূণ বা কেলছিয়াম হাইড্ৰক্সাইডৰ ব্যৱহাৰ উল্লেখ কৰা। শিথিলত চূণ বা কেলছিয়াম হাইড্ৰক্সাইডৰ আমি যিটো প্ৰস্তুত প্ৰণালী, সেই প্ৰস্তুত প্ৰণালী আমি সংযোজন বিক্ৰিয়াত পঢ়িছোঁ। গতিকে ইয়াৰ ব্যৱহাৰ বুলি ক'লে আমি কি বেৰত বগা ৰং সানিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। তাৰপিছত আমাৰ আৰু এটা কুৱেশ্যন আহিব পাৰে যে মাৰ্বলৰ ৰাসায়নিক সংকেত কি? মাৰ্বলৰ ৰাসায়নিক সংকেত হৈছে কেলছিয়াম কাৰ্বনেট। এইটো তোমালোকৰ হয়তো MCQটো আহিব পাৰে, নহ'লে ডাইৰেক্টলি তোমালোকৰ 1 নম্বৰৰ কাৰণে সুধিব পাৰে। তাৰপিছত আমি পঢ়িম তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া। বৰ্জী বুলি কওঁতে আমি কি বুজো? বৰ্জী মানে ত্যাগ কৰা, নহয় জানো? উৎপন্ন হোৱা। গতিকে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয়, তেনে ৰাসায়নিক বিক্ৰিয়াক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া প্ৰাকৃতিক গেছৰ দহন এটা তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ। তোমালোকে চোৱা, প্ৰাকৃতিক গেছ বুলি ক'লে আমি মিথেনক প্ৰাকৃতিক গেছ বুলি কওঁ। মিথেনৰ কেমিকেল ফৰ্মুলা হৈছে CH4। শ্বসনক কিয় তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়? এই কুৱেশ্যনটো তোমালোকৰ আহি থাকে। গতিকে তোমালোকে মন কৰিবা, শ্বসনো এটা তাপবৰ্জী বিক্ৰিয়া, কাৰণ শ্বসনৰ সময়ত গ্লুক'জ আৰু অক্সিজেনৰ বিক্ৰিয়াৰ ফলত কি উৎপন্ন হয়? কাৰ্বন ডাই অক্সাইড, ৱাটাৰ আৰু তাপ উৎপন্ন হয়। সেইকাৰণে শ্বসনক কি বুলি কোৱা হয়? এটা তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়, যিহেতু তাত তাপৰ উৎপন্ন হয়। ৰাসায়নিক বিক্ৰিয়াটো হৈছে এনেধৰণৰ গ্লুক'জৰ কেমিকেল ফৰ্মুলা হৈছে C6H12O6। ই অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে, অক্সিজেনৰ উপস্থিতি বিক্ৰিয়া কৰিছে। গতিকে কি উৎপন্ন হৈছে? কাৰ্বন ডাই অক্সাইড,
ৱাটাৰ আৰু শক্তি উৎপন্ন হৈছে গতিকে আমি দেখিলো যে গ্লুকোজে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড ৱাটাৰ আৰু শক্তি উৎপন্ন কৰিছে জীৱই এই তাপ আৰু শক্তি লাভ কৰি যি দেহৰ কাৰ্যাৱলী চলাই ৰাখিবলৈ সক্ষম হয় সেয়েহে শ্বসনো এটা তাপবৰ্জী বিক্ৰিয়া তোমালোকে কুৱেশ্যনটো ধুনীয়াকৈ লিখি ল'বা এনচাৰ সহ হয়তো পৰীক্ষাত ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে এইটো জানো শ্বসনটো এটা জানো সংযোজন বিক্ৰিয়া হ'ব পাৰে নোৱাৰে কাৰণ ইয়াত দুটা বিক্ৰিয়ক পদাৰ্থ লগ হৈছে কিন্তু বিক্ৰিয়াজাত পদাৰ্থ কেইবাটাও উৎপন্ন হৈছে গতিকে ই সংযোজন বিক্ৰিয়া নহয় এতিয়া তাপবৰ্জী বিক্ৰিয়া কি তাপবৰ্জী বিক্ৰিয়া বুলিলে আমি কি বুজো তাপবৰ্জী বিক্ৰিয়া উদাহৰণ লগতে মাৰ্বলৰ ৰাসায়নিক সংকেত আৰু শিথিলত চূণ বা পোৰা চূণৰ ব্যৱহাৰ আমি পঢ়িলো তোমালোকৰ বহীত ধুনীয়াকৈ লিখি ল'বা মই ধুনীয়াকৈ ভিডিঅ'টো বনাই দিছোঁ গতিকে যিসকলে নতুনকৈ চাবলৈ আৰম্ভ কৰিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ভিডিঅ'খিনি যাতে বনোৱাৰ লগে লগে আপলোড দিয়াৰ লগে লগে তোমালোকৰ ওচৰলৈ যায় ঠিক আছে ইয়াৰ পাছৰখিনি আমি নেক্সট ভিডিঅ'ত লৈ আনিম নেক্সট ভিডিঅ'ত এইটো লেচন সমাপ্ত কৰি দিম ঠিক আছে বাই বাই